পিতৃ প্ৰকৃততে দোষী যদি আইনী প্ৰক্ৰিয়াৰে শাস্তি প্ৰদান কৰক তদন্তৰ নামত আমাক হাৰাশাস্তি নকৰিব তেওঁলোকে সেই মানে তেওঁলোকৰ মতে জীয়াই আছে বুলি কৈছে যদি জীয়াই আছে যদি এনেকুৱা এটা ঘেটনীয় কাম কৰি থৈ গৈছে তেনেহ'লে তেওঁ মোৰ দেউতা হ'লেও তেওঁক আনি যি আইনীভাৱে দণ্ড দিব লাগে সেইবোৰ দিয়ক আমাক মানে যেনে যিমান পাৰে সোনকালে মানে আমাক উদ্ধাৰ কৰিব লাগে হয় ঘটনাটো শেষ কৰিব লাগে আৰু মানে অতিষ্ঠ হোৱা নিচিনা হৈছোঁ আমাৰ পৰিয়ালটোক মাৰিয়ে পেলাওক আমি অতিষ্ঠ হৈ পৰিছোঁ তেওঁলোকে তথ্য সংগ্ৰহ কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু আমাক সোনকালে ন্যায়টো দিব লাগে যাতে আমাৰ ঘৰখনকে ইমান প্ৰেছাৰ দি তেওঁলোকে এইবিলাক মানে নাটক কৰি থাকিব নালাগে বুলি ভাবোঁ কাৰণ কিয় তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে তেওঁলোকে আমাক ঘৰখনকে মাৰি পেলাওক সুনীল গগৈৰ কাণ্ডৰ প্ৰকৃত ৰহস্য কেতিয়া উদ্ঘাটন হ'ব CIDয়ে শীঘ্ৰে ঘটনাৰ ৰহস্য ফাদিল হ'ব বুলি জনোৱাৰ সময়ত এবাৰ বিস্ফোৰণ ঘটাইছে সুনীল গগৈৰ পত্নী পুত্ৰই এক গভীৰ প্ৰশ্নকে সুধিছে কিন্তু মানে অলপ মেচিন লগাই সুধিছে আৰু কালি ৰাতিপুৱা ঢকুৱাখানা সদৰ থানালৈ তলব কৰিছিলে তাৰ পৰা তোমালোকক কলৈ লৈ লখিমপুৰ চাৰ্কিট হাউচলৈ গৈছিলে কি সুধিলে প্ৰশ্ন একেবাৰে তেওঁলোকৰ কলো মানে খালি আৰু মানে মেচিন লগাই সুধিছে আৰু এনেকে কথা কৈছিল মিছা কৈছো এনেকে লাই ডিটেক্টৰ লগাইছিল কি মেচিন নাজানো মানে এনেকে আঙুলি এনেকে পিন্ধাই লৈছে হাতত লগাই লৈছে এনেকে সুধিছে সকলোকে একেলগে জেৰা কৰিছিল নাই বেলেগ বেলেগে জেৰা কৰিছে চবকে কিমান ঘণ্টা জেৰা কৰিলে মোক প্ৰায় ৩-৪ ঘণ্টামান জেৰা কৰিছে তাৰপিছত বাকী কেইজনে কিমান নাই কৰা অলপ কম কৰিছে কেইটা বজাত তোমালোকক আহিব প্ৰায় 11:40-50 মানত আমি লখিমপুৰ চাৰ্কিট হাউচৰ পৰা ওলাইছো আৰু আকৌ তলব কৰিছে নেকি মাতিছে আকৌ বৰ্তমানলৈকে একো জনোৱা নাই তেওঁলোকক সুধিলে তেওঁলোকে তদন্ত চলাই আছো বুলিয়ে কয় বাকী আৰু যিমান সোনকালে আমি কিবা এটা ৰিজাল্ট পাওঁ আমাৰ কাৰণে ভাল হয় কাৰণ আমাৰো এতিয়া মানে অসহ্য লগা নিচিনা হৈছেগৈ আৰু একেৰাহে তালৈ গৈ এনেকৈ ইমান ঘণ্টা তাত থাকি যিমান পাৰে সোনকালে যদি আমাক মানে ন্যায়টো দিয়ে আৰু লাগিলে আমাৰজনেই দোষী হওক বা বেলেগেই দোষী হওক যাক হয় সোনকালে মানে ধৰাব লাগে সেইবোৰ তেওঁলোকে একো প্ৰকাশ কৰা নাই তেওঁলোকে কৈছে তেওঁলোকে সেই মানে তেওঁলোকৰ মতে জীয়াই আছে বুলি কৈছে যদি জীয়াই আছে যদি এনেকুৱা এটা ঘেটনীয় কাম কৰি থৈ গৈছে তেনেহ'লে তেওঁ মোৰ দেউতা হ'লেও তেওঁক আনি যি আইনীভাৱে দণ্ড দিব লাগে সেইবোৰ দিয়ক আমাক মানে যেনে যিমান পাৰে সোনকালে মানে আমাক উদ্ধাৰ কৰিব লাগে হয় ঘটনাটো শেষ কৰিব লাগে আৰু মানে অতিষ্ঠ হোৱা নিচিনা হৈছোঁ তোমাৰতো অধ্যয়নৰ কথা আছে যিহেতু এবাৰ তুমি তৃতীয় ষান্মাসিকৰ ছাত্ৰ এতিয়া এডমিশ্যন হ'ল নে নাই আৰু অধ্যয়নৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হৈছে নেকি এতিয়া এডমিশ্যনটো তাত কৰিব লাগিব তাৰপিছত নহয়তো এনেকৈ পঢ়াটো এৰি দিলেতো ভৱিষ্যতটো এনেকৈ অন্ধকাৰ নিচিনা হৈ যাব সেইকাৰণে পঢ়াটো অব্যাহত ৰাখিম বুলি ভাবি আছোঁ তুমি ভাবিছা কিন্তু এইফালে CIDয়ে প্ৰতিদিনে যিকোনো মুহূৰ্ততে তোমালোকক তলব কৰে তেওঁলোকক কথাটো সুধিছিলোঁ মই তেতিয়া কৈছে যে তুমি যাব পাৰিবা বুলি এনেকৈ কৈছে এনেকৈ IGP সংযুক্তা পৰাশৰ মেমক সুধিছিলোঁ তেওঁ এনেকৈ যাব পাৰিবা বুলি জনাইছে ইফালে লাই ডিটেক্টৰ সদৃশ যন্ত্ৰৰ সহায়ত CIDয়ে জেৰা চলালে সুনীলৰ পুত্ৰসহ 4জনক এতিয়া ঘনে ঘনে সলনি হৈছে ঢকুৱাখানা কাণ্ডৰ দৃশ্যপট ইয়াৰ মাজতেই পুনৰবাৰ CIDৰ জেৰাৰ সন্মুখীন হ'ল সুনীল গগৈৰ পুত্ৰ ভতিজাৰ লগতে আন দুজন আত্মীয় CIDয়ে লখিমপুৰৰ আৱৰ্ত ভৱনত লাই ডিটেক্টৰ সদৃশ যন্ত্ৰৰ সহায়ত 4 ঘণ্টাকৈ জেৰা চলালে সুনীলৰ পুত্ৰ সৌৰভ গগৈ কালি যোনটো সেই এক গভীৰ প্ৰশ্নকে সুধিছে কিন্তু মানে অলপ মেচিন লগাই সুধিছে আৰু কালি ৰাতিপুৱা ঢকুৱাখানা সদৰ থানালৈ তলব কৰিছিলে তাৰ পৰা তোমালোকক কলৈ লৈ লখিমপুৰ চাৰ্কিট হাউচলৈ গৈছিলে কি সুধিলে প্ৰশ্ন একেবাৰে তেওঁলোকৰ কলো মানে খালি আৰু মানে মেচিন লগাই সুধিছে আৰু এনেকৈ কথা কৈছিলোঁ মিছা কৈছো এনেকৈ লাই ডিটেক্টৰ লগাইছিল কি মেচিন নাজানো মানে এনেকৈ আঙুলি এনেকৈ পিন্ধাই লৈছে হাতত লগাই লৈছে এনেকৈ সুধিছে সকলোকে একেলগে জেৰা কৰিছিল নাই বেলেগ বেলেগে জেৰা কৰিছে চবকে কিমান ঘণ্টা জেৰা কৰিলে মোক প্ৰায় ৩-৪ ঘণ্টামান জেৰা কৰিছে লখিমপুৰলৈ বুলি আমাক জনোৱা হোৱা নাছিল আমাৰ ইহঁতলৈ ফোন কৰোঁতে ঢকুৱাখানালৈ আহিবা বুলি কৈছিলে কিন্তু আমি ঢকুৱাখানা বুলিয়ে গম পাইছিলোঁ মই 12:30মান বজাত ফোন কৰিছোঁ নেকি তেতিয়া কৈছে বোলে আমাক লখিমপুৰলৈ আনিলে মই তেতিয়াহে গম পাইছোঁ যে লখিমপুৰ নিছে বুলি তথাপিও মোৰ ৰাতিপুৱাই মতাৰ কাৰণে অকণমান সন্দেহ হৈছিলে কাৰণ কিয় ঢকুৱাখানালৈ ইমান ৰাতিপুৱাই কিয় মাতিব হয়তো লখিমপুৰ নিব পাৰে বুলি মোৰ সন্দেহ হৈছিলে
তেওঁলোকক কি সুধিছে আপুনি গম পাইছে তাৰ লগত সেই আপোনালোকে এতিয়া গম পাইছে মই তাৰ লগত বিশেষ কথা পতা নাই কথা কেনেকৈ তাৰমানে ৰাতি 1টা বাজি গ'ল আহি ভাত পানী খাই শুওঁতেতো 2টা বাজি গ'ল সি বহুত ডিপ্ৰেশ্যনত আছিলে সেইকাৰণে খালি তাক মই ইমান কথা সোধা নাছিলোঁ সেইটোৱে তেওঁলোকে তথ্য সংগ্ৰহ কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু আমাক সোনকালে ন্যায়টো দিব লাগে যাতে আমাৰ ঘৰখনকে ইমান প্ৰেছাৰ দি তেওঁলোকে এইবিলাক তাৰমানে নাটক কৰি থাকিব নালাগে বুলি ভাবোঁ কাৰণ কিয় তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে তেওঁলোকে আমাক ঘৰখনকে মাৰি পেলাওক সেইটোৱে কৈছোঁ মানে কাৰণ কিয় ইমান মানুহক শাস্তি দিব নাপায় এজন মানুহকতো শেষ কৰিলে কৰাৰ পিছত ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে তাৰ পিছতো তেওঁলোকৰ প্ৰেছাৰটো আমাৰ ঘৰখনৰ ওপৰত যদি তেওঁলোকে কিবা প্ৰমাণ পাইছে কিবা তথ্য আছে তেওঁলোকে আমাৰ ঘৰখনৰ সম্পূৰ্ণ মাৰি পেলাওক কিন্তু আমাক ইমান শাস্তি দিব নালাগে মই সেইটোৱে অনুৰোধ জনাওঁ পিছে কোন সঁচা কোন মিছা ঘটনাত প্ৰত্যেক দিনাই নতুন নতুন পাত ক'ত হেৰাল জাহাংগীৰ হুছেইনৰ চিহ্নমুণ্ড বতাহত মিলি গ'ল নেকি আৰক্ষীয়ে পলাতক ঘোষণা কৰা সুনীল গগৈ ব্যুৰো ৰিপৰ্ট NZ নিউজ